Hello guys, welcome back to my YouTube channel Tikendra Vlog. এতিয়া ঘৰতে অকমান কিবা এটা কাম কৰিম বুলি ভাবিছো। এফালে চাওক পুৰা শুকান খেৰ কাটি থৈছো। গম পাইছে চাগে আপোনালোকে কি বনাব হয় নাই। আজি এনে ঘৰত থকাতকে খেৰ অকমান কাটি মেলি মাছৰুম বনাবলৈ ট্ৰাই কৰিম ভাবিছো ফাৰ্ষ্ট টাইম। এইফালে কেৰাহী উঠাম, সেইফালে বইল কৰিম খেৰটো। আপোনালোকে ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে স্কিপ নকৰাকৈ। এতিয়া কেৰাহীখন উঠাই মেলি হৈ গ'ল, পুৰা এতিয়া মিলাই আছোঁ আৰু এইটো অকণমান। যদি কোনোবাই জানে জনাই দিব কমেণ্টত, এনেকৈ বনাই নে নবনায়। আমি ফাৰ্ষ্ট টাইম কৰিছোঁ ন। এইফালে পুৰা গুটিকেইটা ভাগ কৰি লৈছোঁ, মানে এইফালে গোট খাই থাকেতো, গোটাকেইটা গুড়ি কৰি লৈছোঁ মানে। এক পেকেট গুড়ি কৰি হৈ গ'ল। এতিয়া ইয়াত ভৰাম আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে, যদি লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ছাপোৰ্ট কৰি থাকিব আপোনালোকে। এতিয়া এইটো এটা লেয়াৰত লগাৰো গুটিকেইটা। এটা চিলিণ্ডাৰ হ'ব আৰু পুৰা গৰমত ঘাম চাম ওলাই গৈছে, মিক্স হৈ গৈছে ঘামৰ পানী। কয় ন কষ্টৰ ফল মিঠা বুলি। এতিয়া চাম আৰু মিঠা হ'ব নে তিতা হ'ব, পিছতহে গম পাম। এতিয়া এটা চিলিণ্ডাৰ হৈ গ'ল। ইয়াত এটা দুটা তিনিটা চাৰিটা লেয়াৰত গুটি দিয়া আছে। 4টা লেয়াৰকৈ বনোৱা হৈছে। আৰু এইফালে এটা চিলিণ্ডাৰে হ'ব চাগে, সেইটোতো নুজুৰিব। ওলালে হ'ল আৰু দেই। ভালকৈ মোৰতো হোৱা নাই, ফাৰ্ষ্ট টাইম না, এইটো কাৰণে ইমান এটা ভাল হোৱা নাই চাগে। হ'লেও বনাই চাইছোঁ বাৰু, হ'লেই হ'ল আৰু। এতিয়া 2টা চিলিণ্ডাৰ কমপ্লিট, আৰু বাকী অকণমান খেৰ বাচিলে, গুটিটো নাইকিয়া হৈ গ'ল বীজটো, সেইটো কাৰণে থৈ দিলোঁ। এইটো ফুটা কৰিম আৰু ৰমকৈ। য'ত ফুটা কৰিব তাত কপা অকণ লগাব লাগিব।
হৈ গ'ল। হৈ গ'ল। আপোনালোকৰ কেনেকুৱা লাগিলে, যদি ইয়াৰ নেক্সট পাৰ্টটো যদি লাগে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়া নেক্সট পাৰ্টটো আপোনালোকে দেখা পাব দেই গাইজ। বাই বাই, আজিলৈ ইমানে।